ভাবিছোঁ প্ৰথমে মানে ডেকোৰেশ্যনৰ কামখিনি কৰি লওঁ বেলুন আৰু হেপী বাৰ্থডে এইকেইটা মুখেদি ফুৱাই ফুৱাই মানে একদম পেট বিষাই গৈছেগৈ গুড মৰ্ণিং এভৰিৱান তেওঁৰ বাৰ্থডেত মানে প্ৰত্যেক বছৰে ইয়াতে আহে যিহেতু আজি বৃহস্পতিবাৰ ঘৰত মানে মাছ মাংস একো নচলে হেল্ল' এভৰিৱান আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ থাম্বনেইলটো দেখি চাগে নিশ্চয় গমেই পাইছে যে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে মানে অহাকালি 28 ডিচেম্বৰ মোৰ হাজবেণ্ডৰ বাৰ্থডে আজি 27 ডিচেম্বৰ আৰু মই আছোঁ বৰ্তমান মঙলদৈত অহাকালিলৈ মই যাম তেজপুৰলৈ কিন্তু আজি মানে হাজবেণ্ড আহি আছে এতিয়ালৈকে আহি পোৱা নাই এতিয়া কেইটা বাজিলে এতিয়া 7:45 হ'ল কিন্তু এতিয়ালৈকে হাজবেণ্ড আহি পোৱা নাই অলপ আগতে ওলাইছেহে মানে তেওঁ অফিচৰ কিবা কিবি কাম আছিলে সেইবোৰ কৰি মেলি অলপ আগতে ওলাইছেহে হয়তো আহি পাওঁতে 10টা 10:30 মান বাজিবই চাগে মই ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ তেওঁ বাৰ্থডেটো আমি কেনেকৈ চেলিব্ৰেট কৰোঁ আপোনালোককো দেখাম বুলি ভাবিছোঁ সৰু সুৰাকৈ হ'লেও মানে যেনেকৈ পাৰোঁ মানে চেলিব্ৰেট কৰিম আজি তেওঁৰ কাৰণে এটা ছাৰপ্ৰাইজ ৰাখিছোঁ সৰুকৈ ময়ো আজি ছাৰপ্ৰাইজ মানে কি আৰু মই অলপ আগতে অফিচৰ পৰা আহি বজাৰ গ'লোঁ বজাৰৰ পৰা অলপ কিবা কিবি বস্তু আনিলোঁ আনি পেলাই এতিয়া মই অলপ ডেক'ৰেশ্যনৰ কামো কৰি আছোঁ তেওঁ আহি পোৱাৰ আগে আগে ডেক'ৰেশ্যনৰ কামখিনি শেষ কৰিব লাগিব আকৌ মোৰ ভাত বনাবলৈও আছে ভাত মই বনাব লাগিব সেইকাৰণে ভাবিছোঁ প্ৰথমে কাপোৰ কানি সলোৱাই নাই এতিয়ালৈকে ভাবিছোঁ প্ৰথমে মানে ডেক'ৰেশ্যনৰ কামখিনি কৰি লওঁ বেলুন চেলুন দুই এটা ফুলালোঁ মই আপোনালোকক দেখাই আছোঁ বাৰু ৰ'ব এয়া মই ফুলাই লৈছোঁ কেইটামান বেলুন এইখিনি জেগাতে ডেক'ৰেশ্যনটো কৰিম বুলি ভাবিছোঁ এইখিনি আছিলে ডেক'ৰেশ্যন মানে বেলুন ফুলালোঁ আৰু হেপী বাৰ্থডে এইকেইটা মুখেদি ফুৱাই ফুৱাই মানে একদম পেট বিষাই গৈছেগৈ তো এইখিনি হৈ গ'ল ডেক'ৰেশ্যনৰ কাম এতিয়া খালি মানে সজাব আছে ৱালত লগাব আছে আৰু দুটা টুনি লাইটো কিনি আনিছোঁ সেইকেইটাও লগাব লাগিব ডেক'ৰেশ্যনটো বাৰু আপোনালোকক মই দেখাম কমপ্লিট মানে হোৱাৰ পিছত এতিয়া মই নেক্সট কাম কৰিব লগা আছে হেৰি আৰু মই কিবা কিবি কেক এটা আনিছোঁ সৰু কেক এটাও আনিছোঁ দেখাম বাৰু আপোনালোকক ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু অহাকালিলৈ মই ছুটি লৈছোঁ তেওঁৰ বাৰ্থডে বুলি ছুটি লৈছোঁ তো অহাকালি আমাৰ অলপমান কিবা কিবি সৰু সুৰা প্লেন আছে ভিডিঅ'টোতে আপোনালোকে গোটেইখিনি দেখিবলৈ পাব সেইকাৰণে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই যাব আৰু মৰম দি যাব বুলি আশা কৰিছোঁ তেন্তে বলক এতিয়া মোৰ লগত মই ডেক'ৰেশ্যনখিনি আৰম্ভ কৰোঁ আপোনালোকেও চাই যাব আৰু মানে মই কিহৰ কাৰণে লৰালৰি কৰিছোঁ তেওঁ আহি পোৱাৰ আগতে মানে এইখিনি ডেক'ৰেশ্যন কৰি শেষ কৰিব লাগিব তো সেইকাৰণে আহি পায়ে মানে 12টা বজাত নহ'লেও আগতীয়াকৈ ছাৰপ্ৰাইজটো পাব আৰু কেক চেক বাৰু 12টা বজাতেই কাটিম কিন্তু এইখিনি ডেক'ৰেশ্যনৰ মানে ছাৰপ্ৰাইজটো তেওঁ আহি পায়ে পাব আৰু উপায় নাই কাৰণ তেওঁ থকা সময়ত আৰু মই এইবোৰতো ফুলাই থাকিব নোৱাৰোঁ ন সেইকাৰণে মানে এইখিনি এতিয়াই মই কৰি আজৰি হয় ন আৰু ভাত একদম সিম্পল ডেক'ৰেশ্যন এনেকৈ লাইট এটাও লগাই দিছোঁ তিনি লাইটটো মই কিনি আনিছোঁ আজি লাইট লগাই দিছোঁ আৰু লাইটটো মানে ইমানেই দীঘল হৈছে এইটো ৰুমৰ পৰা একদম মোৰ সিটো ৰুম পাইছেগৈ মানে মই আপোনালোকক দেখাইছোঁ এয়া ইমান দীঘল লাইট এইটো ৰুমৰ পৰা একদম এইটো ৰুম পাইছে এইখন বৰ্ডত কানেক্ট কৰি দিছোঁ আৰু এতিয়া মই আহি গ'লোঁ হাত ভৰি ধুই মানে ফ্ৰেছ হৈ পেলাই আহি গ'লোঁ এতিয়া যাওঁ কিটচেনৰ ফালে অলপমান ভাতৰ ৰেডি কৰি লওঁ কি এইবিলাক কাৰ বাৰ্থডে হয় সলমান খানৰ বাৰ্থডে সেইকাৰণে মানে চেলিব্ৰেট কৰিছিলোঁ যে সেইকাৰণে এইবোৰ মানে ডেক'ৰেশ্যন কৰিছিলোঁ তোমাৰ কাৰণে নহয় তোমাৰ থৰি আজি বাৰ্থডে আহি পালে আৰু তেওঁ মোৰ ভাত পানীও হৈ গ'ল কি বনাইছোঁ দেখাই আছোঁ আপোনালোকক মজা নিজে বনাই নিজে কৈছোঁ
নাহিবা ৰ'বা এতিয়া নাই বজা ফু কৰা ফু হেপী বাৰ্থডে টু ইউ এইটো ফু কৰা নাচি যাক হ্যাপি বার্থডে থ্যাংক ইউ এটা কি আৰু এনেকৈ এটা সাৰপ্ৰাইজ দিলোঁ হাজবেণ্ডক ৰাতি 12টা বজাত বাৰ্থডে বুলি গুড মৰ্নিং এভৰিৱান আমি এতিয়া ওলালোঁ মঙ্গলদৈৰ পৰা তেজপুৰ অভিমুখে যাওঁতে বাটত মানে মন্দিৰত সোমাই সেৱা জনাই যাম আৰু বাৰ্থডে বয় একদম নতুন কাপোৰ পিন্ধি আহিছে দেই আজিৰ দিনটো কেনেকৈ পাৰ কৰোঁ আপোনালোকক দেখাই যাম 2 পেকেট আৰু আহি আমি মঙ্গলদৈৰ পৰা তেজপুৰ পালোহি এতিয়া আমি আহিছোঁ কলীয়াগোসাঁই থানলৈ আহিছোঁ তেওঁৰ বাৰ্থডেত মানে প্ৰত্যেক বছৰে ইয়াতে আহেই আগৰ পৰাই আহে মানে জন্ম হ'বৰ পৰাই বাৰ্থডেত মানে ইয়ালৈ সদায় আহেই তো এতিয়া তেওঁ ধূপ চাকি কিনি আছে ধূপ চাকি কিনাৰ পাছত আমি বন্তি জ্বলাই পেলাই ঘৰতো প্ৰসাদৰ যোগাৰ কৰিছে ঘৰ পামগৈ আৰু অকণমান দেৰিয়ে হ'ল আমাৰ উপায় নাই আমাৰ ধূপ চাকি জ্বলাই হৈ গ'ল এতিয়া সেৱা ল'ম আমি ইয়াত আহি মনটো ভাল লাগে ন বেলেগ এটা মানে ফিল আহে হয়নে পৰিৱেশটো ইমান ধুনীয়া এতিয়া আমি চাকি জ্বলালোঁ ইয়াতে আমি ডেকাৰ গাঁও আৰু এনেকৈ আমি কলীয়াগোসাঁই থানত ধূপ চাকি জ্বলাই সেৱা লৈ ওলাই আহিলোঁ আপোনালোকে যদি চাইছে মোৰ আগৰ মিনি ভিডিঅ' এটাত এই থানভাগক লৈ এটা ভিডিঅ' দিয়া আছে আমাৰ সেৱা কৰি হৈ গ'ল আজি মানুহ নাইয়ে মানে আছে চাকি জ্বলোৱা মানুহ শৰাই দিয়া সেনেকৈ নাই কোনেও এতিয়া ঘৰলৈ যাম এনেকৈ দিনটো আজি পাৰ হ'ব সন্ধিয়াকৈ চাগে কিবা অলপমান হ'ব আৰু খানা চানা আৰু এইফালে দেউতাই ঘৰত জন্মদিন বুলি কীৰ্তন পাঠ কৰিবলৈ ওলাইছে আমাৰ যিহেতু আহিব অকণমান দেৰিয়ে হ'ল সেইকাৰণে তাৰ হৈ পেলাই মায়ে সেৱা ভাগ ল'লে পাঠৰ আৰম্ভণিতে আৰু শেষৰ ফালে আমি আহি পেলাই সেৱা ল'লোঁ
দিনটো তেনেকৈ পাৰ হোৱাৰ পাছত ৰাতি এটা খানাৰ যোগাৰ কৰিলে বাহিৰতে, যিহেতু বৃহস্পতিবাৰ আছিলে, ঘৰত মাছ মাংস নচলে, সেইকাৰণে বাহিৰতে ফ্ৰেণ্ডছখিনিক এটা খানা দিম বুলি তেওঁ এৰেঞ্জ কৰিলে। খানাটো এৰেঞ্জ কৰিলে দি আলোহা ৰিজৰ্টত। ৰিজৰ্টখনৰ নাম শুনি আছিলোঁ বহু দিনৰ পৰাই, কিন্তু অহা নাছিলোঁ। ময়ো এবাৰেই ফাৰ্ষ্ট টাইম আহিছোঁ। ৰাতিটো অকণমানি কেক এটাহে কাটিছিলোঁ, যোনটো সিয়ে ময়ে খাই শেষ কৰিলোঁ। সেইকাৰণে সন্ধিয়াৰ কাৰণে এটা কেক অৰ্ডাৰ দিছিলোঁ। বৰ্তমান আহি পালোহি আলোহা ৰিজৰ্ট। যিহেতু আজি বৃহস্পতিবাৰ, ঘৰত মানে মাছ মাংস একো নচলে, ঘৰত মানে বাৰ্থডে পাৰ্টিটো এইবাৰ দিব পৰা নগ'ল। সেইকাৰণে মানে হাজবেণ্ডে ক'লে যে যোনে যোনে মানে বাৰ্থডে উইচ কৰিছে আৰু সিহঁতক বা ফ্ৰেণ্ডছখিনিক মানে সৰুকৈ এটা বাহিৰতে ট্ৰিট দিওঁ বুলি ভাবিলে। সেইকাৰণে আমি আহিছোঁ আলোহা ৰিজৰ্টত। আহি পালোঁ। ইয়াতে মানে মই ডেক'ৰেশ্যনৰ কাৰণেও কৈ থৈছিলোঁ। এনেকৈ ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি ৰাখিছে তেওঁলোকে। আৰু আহি পালোঁ, ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া লাগিছে। মানে দি আলোহা ৰিজৰ্ট আছে, এখন দেৱীসিং ঘাটৰ ফালে আছে। পিকনিক স্পট যোনটো আছে দেৱীসিং ঘাট, ব্ৰহ্মপুত্ৰৰ কাষতে হৈ পৰে মানে ৰিজৰ্টখন। খুব ভাল লাগিছে এনভাইৰনমেণ্টটো। এতিয়া অলপ পিছতে বন ফায়াৰ হ'ব, তাৰপিছত কেক কাটিং হ'ব, তাৰপিছত খানা ইয়াতে হ'ব আৰু লগৰবোৰ আহিব। আপোনালোকক দেখাই যাম সকলোবোৰ, ভিডিঅ'টো চাই যাব। हैप्पी बर्थडे टू यू जी, केक शेक है तो फिर बुलाओ जी, ऐसे ही तुम बुढ़े होते रहोगे, हमको उससे क्या मतलब बताओ जी। हैप्पी बर्थडे टू यू, हाँ जी, तुम इस पे इतने खुश क्यों हो ऐ भाई, हैप्पी बर्थडे टू यू कह दिया है जी, तुम और भी बुढ़े हो गए ओ तेरी। ধুনীয়াকৈ কেক কাটিং হৈ গ'ল। তাৰপিছত আমি গ'লোঁ ৰেষ্টুৰেণ্টলৈ ডিনাৰৰ কাৰণে। অলৰেডি কিছুমানে খাই গৈছে আৰু কিছুমান বাকী আছে। আৰু সময়ো যিহেতু 10মান বাজিয়ে গৈছিলে, আমি ডিনাৰটো কৰি দিলোঁ। আৰু এনেকৈ মানুহজনৰ জন্মদিনটো পালন কৰিলোঁ। আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব। তেন্তে আজিলৈ আহিছোঁ, লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। বাই।